Hello guys, welcome back to my channel. অইনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকক কি খবৰ? মোৰ ভালেই বাৰু। বহুত দিন ভিডিঅ' বনোৱা নাই, আপোনালোকক দিয়াও নাই। ভাবিলোঁ আজি সৰিয়হ খেতি আপোনালোকক দেখাওঁ আৰু ময়ো চাওঁ কেনেকুৱা অনুভৱ। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গাইজ আমি সৰিয়হ খেতি চাবলৈ আহি আছোঁ, আপোনালোককো দেখাম। ব'লক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ব'লক আমি আগলৈ গৈ থাকোঁ, আগৰ পৰা দেখুৱামগৈ ব'লক। আমি সৰিয়হ খেতিৰ ওচৰত পাই গ'লেহি, আপোনালোকক দেখাম। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইজ এয়াই হ'ল সৰিয়হ খেতি, দেখিছেনে আপোনালোকে? একদম তালৈকে আছে, বহুত দূৰত, বহুত খেতি হৈছে। অলপ ভিউটো চাই লওক আপোনালোকে। গাইজ আমি যাব নোৱাৰিলোঁ কাৰণ পানী আছে আৰু লং পেণ্ট পিন্ধি গৈছোঁ ন, সেইকাৰণে যাব নোৱাৰিলোঁ, ওচৰৰ পৰা দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব। আকৌ আগলৈ গৈ আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ, ব'লক ভিডিঅ'টো চাই থাকিব। আৰু আমি এতিয়া ওপৰলৈ গৈ আছোঁ, মাথাউৰিৰ ওপৰলৈ। দেখিছেনে বাৰু? এতিয়া এবাৰ আমি এইফালে যাম, ব'লক। গাইজ ইয়াত ধান খেতি নহয়, তাৰমানে মাথাউৰি বাঢ়িয়ে যে পানীটো ব্ৰহ্মপুত্ৰৰ পৰা পাই যায়, সেইকাৰণে ইয়াত ধান খেতি কৰিব নোৱাৰে। এতিয়া এইটো ছিজনত সৰিয়হ খেতি কৰিছে আৰু আলু খেতি, কবি খেতি, তাৰপিছত পিঁয়াজ, নহৰু চব ইত্যাদি। সেয়াই ব'লক আমি ওচৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। কি যেন ধুনীয়া পৰিৱেশ, নাচাই নোৱাৰি। কেৱল সৰিয়হ, এইফালে চালে কেৱল সৰিয়হ। গাইজ তামাম বতাহ আছে, তামাম। কি যে কম, সেইফালৰ পৰা দিছেনে, সেই খোৱা সৰিয়হ খেতি, কেৱল সৰিয়হ খেতি। গাইজ ইয়াত পানী হয় ন, সেইকাৰণে এতিয়া সৰিয়হ খেতিটো নহয়, এতিয়া সৰিয়হ খেতি সকলোৱে কৰিছে। কি যে ধুনীয়া ঠাই, দেখিলেই ভাল লাগে ৰে। আৰু সেইয়া সৰিয়হ। গাইজ এয়াই আলু খেতি আৰু এয়াই সৰিয়হ খেতি। ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।